Hello guys, welcome back to my next video. So guys, আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো. So guys, আপোনালোকে কেনে আছা? মই ভাবো নিশ্চয় আপোনালোকে ভালেই চাগে. So guys, আজি আমাৰ মিচিং সকলৰ ডাবল পূজাৰ উপলক্ষে ভিডিঅ'টো বনাম বুলি ওলাইছো. So guys, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক. আমাৰ মিচিং সকলে কেনেধৰণে ডাবল পূজা কৰে আৰু কিয় কৰে এইবিলাক আজি 2-3 হাৰিমান দেখাম আৰু কৈ দিম. So guys, আমাৰ মিচিংসকলে কেনেকৈ দেৱৰ পূজা কৰে আপোনালোকে চাই থাকক. গাইজ ফাইনেলি দেৱৰ মাৰিবলৈ মানুহ আহিছে আৰু দেৱৰ মৰাৰ আগতে আমাৰ মিচিঙত মেৰাম পূজাৰ কৰে. এইটো দেখুৱাবলৈ মই এতিয়া বৰ্তমান গৈ আছোঁ, চাই লওঁ. ইয়াত আছে এতিয়া মেৰাম পূজা দিয়াৰ শুৰু কৰিব আৰু ফাইনেলি দেৱৰ মাৰিবলৈ আহিছোঁ. চাই লওঁ, এইটো দেৱৰ মাৰি আছে এতিয়া. গাইজ চাই লওঁ. গাইজ এতিয়া দেৱৰ মৰা হৈ গ'ল. এনেকৈ দেৱৰ মাৰি আৰু এতিয়া দেৱৰ কৰিবলগীয়া স্থানলৈ গৈ আছোঁ. তালৈ পাই পিনি আপোনালোকক দেখাম কেনেকৈ কৰে আৰু আমাৰটো. গাইজ এতিয়া মই গৈ আছোঁ আমাৰ দেৱৰ কৰা স্থানলৈ. দেৱৰটো ইয়াত নকৰে, মানে পথাৰত কৰে বা পথাৰ মানে নদীৰ ওচৰত কৰে আৰু দেৱৰটো. এতিয়া মই গৈ আছোঁ এই ৰাস্তাতে. অকণমান আপোনালোকে চাই যে আমাৰ ৰাস্তাটো যে ৰ'দটো ইমান কাৰা ক'বই নোৱাৰোঁ, ইমান কাৰা, বহুত টান. গাইজ বেছি গৰম হোৱাৰ কাৰণে অকণমান আমাৰ মিৰংঘৰতে অকণমান ৰেষ্ট লৈ ল'ম, মানে অকণমান জিৰাই ল'ম. চাই লওঁ, এইটো আমাৰ গাঁৱৰ মিৰংঘৰটো. হামাৰা মিৰংঘৰ হে, এইটো আমাৰ গাঁৱৰ মিৰংঘৰ. চাই লওঁ, ইয়াতে অকণমান 1-2 মিনিটমান জিৰাই ল'ম. ইয়াৰ পিছতহে তালৈ যাম. গাইজ এতিয়া গৈ আছোঁ, ইয়াৰ পৰা ওলাই ল'ম. এইটো তাত আচল দেৱৰ কৰা জেগালৈ স্থানলৈ পোৱা নাই এতিয়াও. এতিয়া গৈ আছোঁ. গাইজ ফাইনেলি আমাৰ দেৱৰ পূজা কৰা জেগালৈ পালোঁ আৰু এইটো পোৱালিবিলাক গা ধুই আছে. গাইজ আমাৰ এই দেৱৰ পূজাটো নদীৰ ওচৰতে কৰে. নদী তাত ওচৰতে আছে. গাইজ এইটো কৰা স্থানটো হয়. গাইজ ফাইনেলি আহি পালোঁ আৰু এইটো আমাৰ দেৱৰ কৰা স্থানলৈ, ইয়াতে আজি কৰিব। এতিয়া মই পানী ল'বলৈ গৈ আছোঁ. নদীৰ পৰা পানী উঠাব লাগিব, এতিয়াতো গিৰিলৈ গৈ আছোঁ. চাই লওঁ আমাৰ নদীখন কিমান ধুনীয়া আছে.
এই রে আজি পান কলা আপতা তলো দুকান করম লমলে বি পান তো কাজা বিপন So itu amar missing kolor saya mau নামকাল কামলে ওটা কোলে এবার আরে ও দিদিয়া কাটু বাইরে জালু এলো ইয়ামা ইপরে পাবলো বুলে ইয়াম ইপ না কালু তো আল্লাহ itu murgi murgi so এতিয়া মতা মুৰ্গী আৰু মাইকী মুৰ্গী আছিলে so guys আমাৰ মিচিংসকলৰ এনেকাই কৰে আগৰ পৰা পৰম্পৰাগত কৰা নিয়ম ও আনে সৌমু গিরাগা নামপে উত্তর পামু পনা ইর বকুমতিন বান্না নামনা itu saya mau এতিয়া কানে আলমিও লাগি না চাই ল এইটো ইয়াত কামাল হে so guys আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব মৰমতে ছাপোৰ্ট কৰি থাকিলেহে মই আৰু নেক্সট ভিডিঅ'ত ইয়াতকৈ ভালকৈ বনাব পাৰিম আৰু so guys আজিৰ ভিডিঅ' ইমানতে ৰাখিম নেক্সট ভিডিঅ'ত লগ পাম বাই